Hello, Pasaro Dutunai, BPF, Hanjali, Mauti Sudrama Lanai, Kunga Lanai, Shell Hell Group ni Hanga Bago Pentanai, meeting Kumbai Bayani Bitama Kopai Hilakal, Taka Hogan, Maka Vetin Mutumila Hogan Nanai, Bitama Kopar, Zio Hokol. আমার আই ভঙ্গে সকলে আজির সভাখনত আহিবৰ কাৰণে ওলাইছিলে ইউপি ফেলৰ নেতা কৰ্মীসকলে বিচিবিচিৰ চেয়াৰমেন মেম্বাৰ সকলে তেখেতসকলে আজি বহৈ দেখুৱাইছে আজি সেল হেল্প গ্ৰুপৰ মিটিং ঠায়ে ঠায়ে তেখেতসকলে পাতিছে সেল হেল্প গ্ৰুপবিলাকক টকা দিবৰ কাৰণে তেওঁলোকৰ হাতত চৰকাৰে টকা পঠিয়াই দিছে বুলি মিছাকেই তেখেতসকলে কৈ পেলাই আমাৰ মিটিং খনত আহিব লগা আমাৰ আই ভনীসকলক তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আজি মই আপোনালোকক ক'ব খোজো যিসকল আই ভনীসকলক সেল হেল্প গ্ৰুপৰ নামত পইচা দিছে তেখেতসকলে বিটিচিৰ পৰা দিয়া বুলি আজি মিছাকেই দাবী কৰি লৈছে এইটো আচলতে নহয় এই সেল হেল্প গ্ৰুপ যিবিলাকে পইচা পাইছে অসম সরকার ভারত সরকারের পর ডাইরেক্ট অহা পয়সা এইবিলাকে বিটিসি সরকারের আজি বিসিবিসি চেয়ারম্যান সকলে মিছাকে তেওঁলোকে দিয়া বুলি দাবী কৰি আমাৰ সেল হেল্প গ্ৰুপৰ লগত জড়িত টকা আই ভনীসকলৰ নিজৰ খপ্জাত ৰাখি ৰাজনীতি কৰিবৰ কাৰণে তেখেতসকলে আৰম্ভ কৰিছে মই আপোনালোকক আজি ক'ব খোজো যিসকল আমাৰ আই ভনীসকল আছে যিসকলৰ সেল গ্ৰুপ আছে সেল হেল্প গ্ৰুপ আছে আপোনাসকলে বিটিসি সরকার আপোনাসকলে বিসিবিসি চেয়ারম্যান মেম্বার সকলৰ তেওঁলোকে কোৱাৰ দৰে সেল হেল্প গ্ৰুপৰ পইচা নাপায় পইচা আপোনাসকলক এসএলএমৰ এমআরএলএমৰ অফিচাৰ সকলেহে দিয়ে গতিকে সেল হেল্প গ্ৰুপ টকাবিলাকে সদস্যসকলে আমাৰ বিসিবিসি বিটিসি সরকারের ইএমজিএম সকলক বহাই কৰি পেলাই তেওঁলোকে আবদ্ধ কৰাৰ কাৰণে তেখেতসকলৰ কব্জাত আমাৰ মানুহবিলাকে যাব নেলাগে আৰু আপোনাসকলক সহায় কৰিবৰ কাৰণে আমি আছো যিসকল সেল হেল্প গ্ৰুপ আছে আপোনাসকলৰ পইচা পোৱাৰ ৰাস্তা সুচল কৰিবৰ কাৰণে আমাৰ এনসিএল সকল আছে আমি আছো আমি সরকারের লগত আলোচনা কৰি এনআরএলএমৰ অফিচাৰবিলাকৰ লগত আলোচনা কৰি কেনেকৈ দিয়াব লাগে ইয়াৰ ব্যৱস্থা আমি কৰি দিম গতিকে আমাৰ বিসিবিসি ইএমজিএম সকলৰ কথা মতে আপোনালোকে বহাই কৰি আমাৰ মিটিংখনত আমাৰ দলবিলাকৰ কাম কাজত যোৱাৰ পৰা বিৰত থাকিব নেলাগে আজি তেখেতসকলে যিসকল আমাৰ হিতাধিকাৰীসকলে ঘৰ পাইছে জিএমই ঘৰ পাইছে এই সকলক আজি তেখেতসকলে ধমক দিছে যিসকলে আজি এই বিপিএফৰ মিটিঙত যাব যিসকলে আহিবৰ কাৰণে ওলাইছিলে এই সকলক তেখেতসকলে কৈছে যে যদি মিটিংখনত যোৱা হয় আপোনালোকৰ পইচা কাটা যাব তোমালোকৰ পইচা কাটি দিম তোমালোকৰ নাম কাটি দিয়া হ'ব যিমানখিনি পইচা সোমাইছে একাউণ্টত সেইখিনি পইচা আপোনালোকক দিয়া নহ'ব বুলি আজি তেখেতসকলে ভাবুকি প্ৰদান কৰিছে মই আজি আপোনালোকক ডাকি দি ক'ব খোজো মই আজি বিটিসি সরকারের ইএমবিসিবিসি চেয়ারম্যান মেম্বাৰসকলক চ্যালেঞ্জ দি পেলাই আজি ইয়াত ক'ব বিচাৰো আপোনাসকলে হিম্মত যদি আছে কাটি দিয়ক আমিও আপোনাসকলৰ ওপৰত কি ব্যৱস্থা ল'ব পাৰো আজি আমি এই সকলৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে আমি ল'বলৈ সাজু গতিকে একো চিন্তা কৰিব নালাগে সেইদিনাখন আমাৰ গামবাৰী বিলৰ মিটিঙত মই যেতিয়া কৰো ফচুগাঁও ব্লক গুৰুফেলা ব্লক আমাৰ এই কছাইগাঁও ব্লক দতমা ব্লকৰ অধীনত যিসকল হিতাধিকাৰীসকল আছে তেখেতসকলৰ ঘৰ কাটিবৰ কাৰণে তেওঁলোকে ভাবুকি দিছিলে আৰু কিছুমানৰ অসুবিধাও কৰিছিলে মই মিটিংখনত অপৰা কৰিলো চ্যালেঞ্জ কৰিলো তেখেতসকলে যদি কাটি দিয়ে তেওঁলোকৰ বিৰুদ্ধে আইনীভাৱে হওক সরকারিভাবে হোক
কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে ইয়াৰ কাৰণে মই আছো বুলি চেলেঞ্জ দিয়াৰ পাছত মই ডিচিৰ লগত কথা পাতিম বুলি কোৱাৰ পাছত ডিচি মহোদয়ে কি কৰিলে এই সপ্তাহৰ ভিতৰতে তাৎক্ষণিকভাৱে সেইটা আমার বাড়িতে কয় গোসাইগাঁও দতমা কোকরাঝার আমার দেবীতলা রূপসী মহামায়া এই ব্লক বিলাকৰ বিডিও সকলক মাতিলে যিমান জিআরএস আছে সবকে মাতিলে যিমান ইঞ্জিনিয়ার আছিল তেখেতসকলক মাতিলে যিমান এই সকল আছে তেখেতসকলক মাতিলে ডিসি ডাঙৰীয়াই ডাইৰেক্ট ধমক দিলে যদি কোনোবা হিতাধিকাৰী সকলৰ নাম যদি আপোনালোকে কাটি দিয়ে কোনোবা হিতাধিকাৰী সকলৰ ঘৰৰ পইচা যদি আপোনালোকে নিদিয়াকৈ থাকে তেনেহলে আপোনালোকক যিকোনো মুহূৰ্ততে মই চাকৰিটো কাটি দিম বুলি ডিচি ডাঙৰীয়াই ডাইৰেক্ট ভাবুকি প্ৰদান কৰিলে আৰু তেতিয়াৰ পৰা ইহঁতে কাকো অসুবিধা কৰিব নোৱাৰিলে গতিকে এতিয়া চিন্তা কৰিব নালাগে ইটাগুৰি ডেভেলপমেণ্ট ব্লক আছে আমাৰ ৰূপসী মহামায়া ৰাণীগঞ্জ ঢেকীতলা গোসাইগাঁও কচুগাঁও দতমা এই ডেভেলপমেণ্ট ব্লক বিলাকৰ অধীনত সকল হিতাধিকাৰী ভাই বন্ধুসকল আছে আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ কাৰণে আমি এমএলএ সকল আছো আমাৰ এমএলএ সকলে আছে আমি ডিচিৰ লগত কমিশনৰ লগত চৰকাৰৰ লগত আলোচনা কৰি আপোনালোকৰ প্ৰাপ্য অধিকাৰ দিয়াবৰ কাৰণে ব্যৱস্থা কৰিম তেওঁলোকে কাটিব নোৱাৰে ভয় কৰিব আপোনালোকে নোৱাৰে আজি তেওঁলোকে সেইটোকে ভাবুকি প্ৰদান কৰিছে আকৌ এটা ভাবুকি প্ৰদান কৰিছে তেখেতসকলে যেসকল অৰুণোদয় পোৱা হিতাধিকাৰীসকল আছে এই অৰুণোদয় পোৱা হিতাধিকাৰীসকলকো তেওঁলোকে ভাবুকি দিছে আজি মিটিংখনত আহিব কোলা সকলক যে তেওঁলোকে ক'লে যে যদি মিটিংখনত যায় তোমালোকৰ অৰুণোদয় আঁচনিবিলাক কাটি দিয়া হ'ব এই ধৰণৰ ভাবুকি প্ৰদান কৰিছে মই আজি আপোনালোকক অভয় বাণী দিব বিচাৰো আপোনালোকে চিন্তা নকৰিব আপোনালোকে ভয় নাখাব যদি আমাৰ বিসিডিসি মেম্বার চেয়ারম্যান সকলে যদি তেখেতসকলৰ ইএমজিএম সকলে আমাৰ হিতাধিকাৰী সকল যিসকলে অৰুণোদয় আঁচনি পাইছে এওঁলোকৰ নামটো যদি কাটি দিয়ে তেওঁলোকে আমাক এজন খাতাৰ বিনিময়ত ইয়াৰ প্ৰত্যক্ষ হিচাপে আমি তেওঁলোকক 10-12 জন কাটি দিয়াৰ ব্যৱস্থা কৰিম কিয়নো তেখেতসকলৰ যিসকল আমাৰ হিতাধিকাৰী আছে এই হিতাধিকাৰী সকলে বেছিভাগ বিসিডিসি মেম্বার চেয়ারম্যান বিলাকৰ যেমানে কি কয় দৈনিক মা ভনী বিলাকক তেখেতসকলে প্ৰদান কৰিছে যিসকল চাকৰিয়ালা যিসকল ফেক্টৰীয়ালা যিসকল মাটি বাৰী টকা ধনী ব্যক্তি এই সকলক তেখেতসকলে নিজৰ দলৰ পৰি হিতাধিকাৰী হিচাপে বাছনি কৰিছে অথচ আইন মতে চৰকাৰৰ গাইডলাইন মতে তেখেতসকলে কোনো প্ৰকাৰে নাপায় বিসিডিসি চেয়ারম্যান মেম্বার বিলাকৰ তেখেতসকলৰ দৈনিক তেওঁলোকৰ মা ভনীসকলে কেতিয়াও অৰুণোদয় আঁচনি নাপায় এইটো হ'ল চৰকাৰৰ এটা গাইডলাইন এইটো নিয়ম তৎসত্ত্বেও তেখেতসকলে নিজৰ দৈনিকৰ নামত মাকৰ নামত নিজৰ ভনীৰ নামত নিজৰ বাইদেউৰ নামত এইবিলাক হিতাধিকাৰী তেওঁলোকে মানে হিচাপে বাছনি কৰে আজি অৰুণোদয় আঁচনিবিলাক দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমাৰ যদি এজন খাতা যাব লগা হয় তেওঁলোকৰ এজনৰ খাতাৰ মানে এজন খাতাৰ কাৰণে তেখেতসকলক 10-12 জন খাতা যাব আৰু এইবিলাক লিষ্ট আমাৰ হাতত গোটেইখিনি আছে প্ৰয়োজনত তেওঁলোকৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ একশ্যন ল'ব লাগে আমি ল'ব পাৰো আজি আমি বিৰোধী দলৰ মানুহ হ'ব পাৰো আমাক দুৰ্বল বুলি কেতিয়াও নাভাবিব আমি দুৰ্বল নহওঁ আমি সবকে শক্তিশালী ব্যক্তি হয় আমি সবকে শক্তিশালী দল হয় আমার লগত হাজার হাজার লাখ লাখ বিটিসি বাকি রাইজ আছে এই রাইজে আমার এই বিটিসি অঞ্চলত আমার সর্ব শক্তি প্রয়োগ করে পেলায় আমার এই অঞ্চলত ধ্বংসকারী বিরোধী দল বিলাকক 1 মিনিটের ভিতৰত আমি তেখেতসকলক পৰাজিত কৰিব পৰা আমাৰ হাতত শক্তি আছে গতিকে ৰাইজসকল আপোনালোকে ভয় কৰিব নালাগে চিন্তা কৰিব নালাগে আজি আমি অহা দিনবিলাকত চৰকাৰ বনাবৰ কাৰণে আগবাঢ়ি আছো এই এমপি ইলেকশ্যনৰ পৰাই আজি আমি ৰণদংকা ভাগত বজাইছো আমাৰ এমপি ইলেকশ্যনৰ ৰণদংকা এই সভাৰ পৰাই আমি বজাইছো আমাৰ অনাগত দিনবিলাকত
এমপি শিখাই দিয়ার পাছত বিটিসি সরকার গঠন করিবার কারণে আজিৰ পৰাই আমি ইয়াৰ পৰা ৰণদংকা বজাইছো ইতিহাস আজিৰ পৰা আমি ইয়াতে লিখিবলৈ আৰম্ভ কৰিছো গতিকে ৰাইজসকল আপোনাসকলে আজি যেনেকৈ ওলাই আহিছে প্ৰতিটো মুহূৰ্তত প্ৰতিটো কাৰ্যসূচীত আমাৰ মেইন মিটিংবিলাকত স্বতঃস্ফূৰ্তভাৱে আজিৰ দলে দলে বলে ওলাই আহি পেলাই আমাৰ সভা সমিতিখন সফল কৰিবৰ কাৰণে সহযোগ আগবঢ়াওক মই এইখিনিকে আহ্বান জনাইছো আমি সকলো জাতি জনগোষ্ঠীৰ কাৰণে বিপৰীত দলে কাম কৰি আছো আৰু অনাগত দিনবিলাকতো আমি কাম কৰি যাম গতিকে মই আৰু ৰাইজৰ আগত আৰু বেছি ক'ব নোখোজো এইখিনিকে কৈ আজিৰ এই সভাৰ উদ্বোধনী ভাষণ মই আপোনালোকৰ আগত এইখিনিকে কৈ পেলাই সকলোৰে ধন্যবাদ শ্ৰদ্ধা আৰু মোৰ প্ৰণাম যাচি মোৰ বক্তব্য মই ইয়াতে সামৰি আজিৰ সভাখন উদ্বোধন কৰা বুলি ঘোষণা কৰিম ধন্যবাদ নমস্কাৰ।